নমস্কাৰ বন্ধুসকল, কি খবৰ? নিশ্চয় মোৰো ভাল আৰু যাৰ ভাল আছে তাতে ভগৱানৰ প্ৰাৰ্থনা কৰে। সেয়ে কাইলৈ আজি আমি পাৰিজা মন্দিৰত আহি পালোঁ আৰু বহুত দিনৰ মনত এটা লংগলং মানে ভাবিছোঁ আৰু ফুৰিবলৈ আহিছোঁ গুৱাহাটীলৈ। এইটো পাৰিজা মন্দিৰ ফালে আহিছোঁ আৰু একদিন আহিছিলোঁ, সেইটো ভিডিঅ' ভালকৈ নহ'ল, সেইকাৰণে মানুহ এলাও নাই, সেইকাৰণে কৰিছোঁ কিবা কৰি ইয়াৰ মোৰ নিশ্চয় কমি পাইছা। মোৰ ভিডিঅ'টো পূৰা একদম খাটাৰনাক ভিডিঅ' হ'বলৈ গৈছে। বা আপোনালোকে যোনে সময় যদি নতুনকৈ ফ'ল' যাব, নতুন ভিডিঅ' আপলোড হ'ব আৰু আপোনালোকে প্লিজ লাইক কমেণ্ট আৰু কৰিব নাপাহৰিব আৰু জয় বিনা বুলি কমেণ্ট কৰিব আৰু সময়মতে ইয়াৰ ওপৰতে চাইছা এটা জলদি কমেণ্ট কৰক আৰু নতুন আপোনালোকৰ ভিডিঅ' আহি আছে। এতিয়া টাইম মানা নিচিনা এইকেইদিন ভিডিঅ' দিয়াৰ কাৰণে এইটো দেৰিকৈ দিলোঁ। এইটো এটা দিছিলোঁ শ্বহীদ মেডাম নাই, সেইটো দিছোঁ ভিডিঅ'টো বহুত মৰম দিছা, এইটোকো মৰম দিব বুলি আশা কৰিলোঁ। প্লিজ মৰম দিয়ক আৰু আগুৱাই যাম বুলি চেষ্টা কৰিম, এনেকুৱা ভিডিঅ' বনাওক প্লিজ। সকলোৰে মোৰ ভিডিঅ' ভাল পায় আৰু এনেকুৱা আৰু সেউজীয়া পৰিৱেশৰ মাজত আৰু এতিয়া আৰু এইখন প্ৰাকো আছে, এতিয়া খাবৰ চেষ্টা নিদিওঁ। অলপ ভিডিঅ'টোৰ পৰা আৰম্ভ কৰোঁ প্ৰথমৰ পৰাই লাষ্টলৈকে আৰু আপোনালোকে প্লিজ মৰম দি যাওক। আৰু এনেকৈ আমি ফুৰিবলৈ গৈ আছোঁ জাগাখিনি চাবলৈ আৰু আহিছোঁ। এতিয়া গাড়ী পাৰ্কিং কৰি পেলাই আৰু পাৰ্কিং কৰা ফ্ৰী হয় নে আৰু টিকেটে নলয়, পইচা নলয় নে। আমি আহিছোঁ আজি এইয়া পাৰিজা মন্দিৰত আৰু এতিয়া ৱেলকাম মাই বেক টু মাই চেনেল হয় চিনিটো মোৰ চেনেল এইটো হয়, বেক টু মাই আপোনালোক প্লিজ মৰম দিয়ক আৰু এনেকৈ যাইছোঁ আৰু ফুৰিবলৈ একপাক ফুৰিবলৈ। এয়া চাকি ধুনীয়া এটা মন্দিৰ হয়, এয়া পাৰিজা মন্দিৰ হয়। এইটো কমেছে আপোনালোকে প্লিজ মৰম দিয়ক মোক আৰু এনেকুৱা আপোনালোক নাম দিম বুলি ভাবিছোঁ, আশা কৰিছোঁ। এনেকুৱা চাপৰ্ট কৰি যাব মোক আৰু কেনেকুৱা লাগে আপোনালোকে প্লিজ কমেণ্ট কৰি যাব। ভিডিঅ' আহি আছে নতুন আৰু এই বছৰৰো আহি আছে, খেতি পথাৰৰ ধান ৰোৱাৰো আহি আছে আৰু দিম আৰু নাহে কৰি আপোনালোকে প্লিজ মৰম দি যাওক। খালি সেয়েহে আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ আৰু মোৰ 10K ছাবস্ক্ৰাইব আপোনালোকে প্লিজ মৰম দিয়ক আৰু 10K লাগে মোক, 4,000 লাগে হ'বলৈ আৰু আপোনালোকে ইমান মৰম দিয়াৰ কাৰণে বহুত ধন্যবাদ আৰু আপোনালোকক যেন আগুৱাই যাৱাৰ কাৰণে বহুত ধন্যবাদ দিম আৰু কথাকে কামনা কৰিলোঁ। আপোনালোকে প্লিজ মৰম দিয়ক মোক চেনেলটো এতিয়া আছে নতুনকৈ প্লিজ ফ'ল' কৰি থ'ব ফেচবুকতো আৰু ইউটিউবতো ফ'ল' কৰি থ'ব আৰু নতুন আপলোড কৰিব তাৰমানে ভিডিঅ' পাব। সেইকাৰণে গতিকে দিয়া হ'ল আৰু এনে আৰু এইখন ইয়াতো ধুনীয়া পৰিৱেশ দৃশ্য আছে দেখিবলৈ পাব আৰু আপোনালোকে ধুনীয়া পৰিৱেশ এতিয়া ধুনীয়া পৰিৱেশৰ মাজত দেখিব পাবলৈ চাওক কি প্ৰাকৃতিক দৃশ্যৰ নিচিনা।
দেখো। আর এর